Hello everyone, welcome back. কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোক সকলো ভালে আছে আৰু মই ভালে আছো। মই এতিয়া ডিনাৰ বনাই আছো। ছোৱালী ডান্স স্কুলৰ পৰা আহি লৰালৈকে ডিনাৰ বনাইছো। লৰালৈকে বনাইছো মানে এতিয়া আলহী আহিব। তাকে কোননো আলহী আহে তাকে আপোনালোক দেখাম বাৰু অলপ পাছত। আলহী এতিয়ালৈকে আহি পোৱাহি নাই। তাৰ পাছত মই বনোৱা হিজুৱাত লাগি আছো। ৰব কি বনাইছো দেখাম। এয়া বনালো চিকেন কাৰী। এয়া সালাড বনাই থৈছো আৰু এয়া হৈছে খাৰলি আৰু পানী টেঙা মিক্স কৰি এটা চাটনি বনাই থৈছো। কোনে ভাল পায় বাৰু খাৰলি খাই? মই কিন্তু বহুত বেছিয়ে ভাল পাওঁ খাৰলি খাই, মোৰ বহুত ফেভাৰিট হয়। আৰু আনফালে এয়া ৰঙালাও ভাজিছো, এইখিনি তুলি দিছো এতিয়া। আৰু এয়া দালি বনালো, ইয়াতে কচু আৰু ভুল দি দিছো আৰু অকমান পাঁচফোৰণ অকমান মাৰি দিছো আৰু তেল বাগাৰ দি দিছো। এয়া কিবা সিম্পল কে বনাইছো যেহেতু বহুত গৰম, তো সিম্পল কে বনাইছো। এইয়া আমাৰ আলহী আহি পালেহি। এইয়া নাইৰা, হাই হেল্ল' কোৱা। গৰমত ভাগৰি আহিছে ন আলহী, হয় নাই? হা নাইৰা, ভাগৰ লাগিছে ন? এতিয়া ভাতটো খাই শুই দিবা আৰু দেই। শুই দিব আৰু, এটা ভাগৰ লাগিছে বেছি। আহিছো মাইনা, হাই নাইৰা বাইলৈ কথা পাতা আকৌ। আহা, হা লাজ লাগিছে নেকি তোমাৰ? আহা নাইৰা বাইলৈ কথা পাতিবা আহিছো। Hello everyone, good morning. আজি হৈছে নেক্সট ডে। এতিয়া এয়া ব্ৰেকফাষ্ট বনাইছো। এয়া বনাইছো এগ ৰোল। এতিয়া আলহী আলহী থাকিলে কালি, এতিয়া খাবলৈ উলিয়াইছো। ভোক লাগিছে খাম আৰু এতিয়া। ভোক লাগি গৈছে চবৰে, ঠিকছে গা চাই খাব বোলে। গা চা ঢেৰ খাই বুলি ভাবে মানুহে। এইয়া নাইৰা খোৱা। ৰবা মই হেৰি কৰি দিওঁ। এইয়া আমি এতিয়া ইয়া ভাত খাই আছো। নাইৰা হেল্ল' হাই কোৱা। তোমাৰ হেৰি কিবা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ কৈ দিয়া। কি আছিলে নামটো? নাইৰা প্ৰিন্সেছ। আপোনালোকে চবে সাবস্ক্ৰাইব কৰি দিব দেই, চাব তাইৰ ভিডিঅ'বিলাক আৰু মৰম আৰু আশীৰ্বাদ দিব তাইক, তাই যাতে আগুৱাই যায় ভালদৰে, হয় নাই? খোৱা। কিবা লাগিব নিলোৱা আকৌ। আৰু আমতিয়ে কি বনাইছে কোৱা আকৌ। নেজানে নেজানে তাই। আমাৰ ইছুমাইনাই ভাত খাই আছে। আফচানা, সাফৰানা। আলহী আহিছে। চাবিৰা ন নামটো? চাবিৰা। সাফৰানাৰ হেৰি জা জোৱালি। নাইৰা কি হয়? খুৰী হয় নাই? আৰু এয়া মামী, মই মামী বুলি মাতো আৰু সাফৰানাৰ শাহুৱেক। অকমান ফুৰি আহিবগে ন? ফুৰি আহকগে। এয়া পাপু, নচিবুকা ভায়েক পাপু। এয়া মোৰ ফ্ৰেণ্ড আহিছে, কলেজ ফ্ৰেণ্ড। তাৰপৰা এয়া বেটা ন, তাইৰ ল'ৰা এয়া। তাৰপৰা আকৌ এইজনী বেটি আৰু এয়া তাইৰ হাজবেণ্ড। ভাল লাগিলে তোমালোক অহাৰ কাৰণে, বহুত ভাল লাগিলে। তাকে আকৌ এদিন আহিবা, ভালকে সময় লৈ আহিবা আৰু। এতিয়া আজি সুদা চাহ খাব দিছো আৰু। এয়া আমাৰ বেটিজনী ইমান কিউট। তোমাৰ নামটো কি কৈ দিয়া? হাৰ্দিকা গগৈ। আজি আমাৰ ঘৰত থাকিবা নি? নাথাকা? কিয় নাথাকা? ইমান কিউট, হাঁহিটো ইমান ন? মোৰ ফটো এখন মাৰি বাই বাই কোৱা আকৌ। ইছৰত ইছু মাতা আকৌ। বাই বাই। আলহী গ'ল। তাৰপাছত আমাৰ ওচৰতে থকা হস্পিটেল এখনৰ কাষতে মোক মাতিলে, তালৈ গ'লোঁ। যিটো কলিকতাৰ ঘটনা ঘটিছিল, ডক্টৰ মৌমিতা দেৱনাথৰ হত্যা কৰা হৈছিল, তেখেতৰ কাৰণে আমি সকলোৱে মিলি একোগছ বন্তি জ্বলালোঁ। মই আহি একেবাৰে শেষত বন্তি এগছ জ্বলালোহি। মোৰ ঘৰত যিহেতু আলহী আছিলে, মোৰ অহা অলপ পলমেই হৈ গ'লেই। তেখেতৰ আত্মাই যাতে চিৰ শান্তি লাভ কৰে তাকে কামনা কৰিছোঁ।
তেখেতৰ লগত যি নৰপিশাচকেইটাই এই ঘৃণনীয় কাম কৰিলে, হত্যা কৰিলে, তেওঁ সেইকেইটাক উচিত শাস্তি দিয়াটো কামনা কৰোঁ। আমি সকলোৱে মিলি শেষত মৌন প্ৰাৰ্থনা কৰিলোঁ। তালৰুপী দানৱ মানে তেতিয়া মানে আক্ৰমণ কৰিব কোনো জানিব পৰা নাই। গতিকে নাৰীসকলে সামাজিক পৰিৱেশটো আমি শক্তিশালী কৰি আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে প্লিজ লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।